আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল বাল্য বিবাহৰ নিউ এৰেষ্টেড লিষ্ট আহি গ'ল। এতিয়া কোনসকল মানুহক এৰেষ্ট কৰিব এটা কিন্তু নিউ লিষ্ট প্ৰকাশ হৈছে। এতিয়া আপোনালোকে নিউ লিষ্টটো কেনেকৈ চেক কৰিব বা আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো কোন ডিষ্ট্ৰিক্টৰ লিষ্ট হয় আৰু আপোনালোকে লিষ্টটো কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত চাব দিয়া আছে সাব ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত চাব ইয়াত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম, ইয়াত দিয়া আছে ৱাৰ্ড নম্বৰ বা আপোনাৰ ভিলেজৰ নাম ইয়াত দিয়া আছে। ইয়াত চাব দিয়া আছে RCHID, ইয়াত চাব দিয়া আছে কেছ নম্বৰ, আৰু ইয়াত চাব দিয়া আছে মাদাৰ্ছ নাম, হাজবেণ্ড নাম আৰু মোবাইল নম্বৰ। ইয়াত কিন্তু সকলো প্ৰচেছ দিয়া আছে। আপোনাৰ পৰিয়ালৰ কাৰ কাৰ নাম ইয়াত দিয়া আছে, ইয়াত সকলো দিয়া আছে, ফোন নম্বৰ দিয়া আছে, বয়স দিয়া আছে। এইফালে চাব আপোনালোকৰ এড্ৰেছ দিয়া আছে। ইয়াত কিন্তু আপোনালোকৰ সকলো ডিটেইলছ ফুলছ দিয়া আছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ ডাউনলোড কৰিব, এতিয়াও কিন্তু লিষ্টটো ডাউনলোড কৰাৰ অনলাইন প্ৰচেছ দিয়া নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ থানাত যাই চাব পাৰিব। লিষ্টটো কিন্তু অতি সোনকালে অনলাইনত আপলোড দি দিব, এতিয়া কিন্তু আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। এইটো কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্ট হয়। যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ চাব পাৰে। মই যেতিয়া বেলেগ ডিষ্ট্ৰিক্টৰ লিষ্ট পাইম আপোনালোকক মই ভিডিঅ' বনাই জনাই দিম। যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে অতি সোনকালে লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নাম আহিছে নেকি। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকক অতি সোনকালে এৰেষ্ট কৰিব। আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় মোক কমেণ্টত ক'ব পাৰে, মই আপোনালোকক লিষ্ট পালে নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ' ইমানেই আছিল।